নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু মই এতিয়া আছোঁ, চাওকচোন কি ধুনীয়া জেগা এইখিনি জেগাটো চাওক আপোনালোকে, কি ধুনীয়া লাগে। মানে মই আহিছিলোঁ আজি এটা বেলেগ বিশেষ কামত যাম বুলি, কিন্তু মোক মানে সেইপিনৰ পৰা আকৌ খবৰটো আহিলে যে আজি কামটো বোলে এতিয়া নহ'ব, আকৌ মানে মোক এসপ্তাহমান পিছতহে মোক যাব দিছে। গতিকে এতিয়া কি কৰিম, ক'ত যাম ন বুলি আহিছোঁ যেতিয়া মই আপোনালোকৰ এটা ভিডিঅ'ই বনাওঁচোন বুলি, এটা ব্লগ এটা যিয়ে হওক, ভাল হওক বেয়া হওক, মই ব্লগটো এতিয়া বনাম, আপোনালোকে চাই থাকিব। ফাইনেলি এতিয়া যাম আমি দুটাই, এতিয়া ঘূৰিম, ক'ত ঘূৰোঁ আপোনালোকে চাব। ইয়াক ই হ'ল মোৰ ভাইটি হয়, কিন্তু মোৰ লগত একদম লগৰীয়া হিচাপত থাকে, মোৰ যেনে একদম খাছ পাৰ্টনাৰ বন্ধু হিচাপত থাকে। গতিকে আজি দুজনে ঘূৰিম, ক'ত ঘূৰোঁ আপোনালোকে চাই থাকক। এতিয়া আমি মেইন হাই ৰোড আহি পাইছোঁ, এইটো হাই ৰোড। এইপিনে যদি যায় ন, এইপিনে যদি যায় আপুনি ডাইৰেক্ট ৰঙিয়া পাব, আৰু এইপিনে হ'ল এইটো ছাইডত হ'ল বঙাইগাঁও। এতিয়া কোনপিনে যাম, বঙাইগাঁও যাম নে ৰঙিয়া যাম, তাকে ভাবি আছোঁ। এতিয়া ক'ত যাওঁ, কি কৰোঁ, এতিয়াতো নতুনকৈ ব্লগ বনাই আছোঁ, ইমানখিনি ব্লগো বনাব নাজানো, তাকে ভাবি আছোঁ কিনো দেখুৱাওঁ আপোনালোকক। যিয়ে হওক, ভাল হওক বেয়া হওক, আপোনালোকে যিখিনি পাৰোঁ এতিয়া দেখুৱাম বুলি ভাবিছোঁ। এতিয়া আমি বঙাইগাঁৱৰ পিনে যাম, তাত কি পাওঁ কি দেখোঁ আপোনালোককো দেখুৱাই যাম, আপোনালোকে চাই থাকিলেই হ'ল ভিডিঅ'টো ভালকৈ। এতিয়া চাওকচোন মোৰ পিছপিনে কি ধুনীয়া এটা পথাৰ আছে, চাওক কি ধুনীয়া লাগে। ৰাস্তাটো হয় হাইৱে ৰাস্তা, কি মজা হয়। গতিকে আপোনালোকে চাই থাকক, আমি গৈ আছোঁ। এতিয়া বাইকটো মই ইয়াকে চলাব দিম, এতিয়া ব'ল চলা। এতিয়া বাইকখন ই চলাব, হেলমেট এটা মই ল'ম। এতিয়া হেলমেট, এইটো হেলমেট মই তাক বাইকখন চলাব দিম। ষ্টেণ্ড উঠা, ষ্টেণ্ড। বাইকত উঠিলোঁ, এতিয়া বাইক চলাইছে, এতিয়া দেখিছে। আপোনালোকে চাই গৈ থাকক, আমি যি চাওঁ য'ত যাওঁ আপোনালোকক তাকে দেখুৱাই গৈ থাকিম, চাই থাকক। মই এতিয়া আহি বৰ্ডৰ আহি পালোঁ। এতিয়া এইখিনিত মানে এটা ৰাস্তা আছে, মানে দুটা ৰাস্তা আছে। ইপিনে যায় বঙাইগাঁও মেইন টাউন, আকৌ ইপিনে যাব আপোনাৰ ধুবুৰী। এতিয়া যাম আমি ইপিনে, ক'ত যাম ইপিনে এখন পাহাৰ দেখিছোঁ, মানে পাহাৰখন মানে ঘূৰিব যাম। এতিয়া আপোনালোকক পাহাৰখন মই দেখুৱাই আছোঁ, আপুনি চাই লওক। তো সেইখন পাহাৰ দেখি আছোঁ এতিয়া আমি, এইটো হ'ল ইপিনে যায় ধুবুৰী। তো আমি এতিয়া সেইখন পাহাৰত যাম, যিহেতু বেছি দূৰ নহয়, মোটামুটি প্ৰায় 6 কিলোমিটাৰমান হ'ব বুলি কৈছে। গতিকে আমি তাত গৈ আছোঁ। আৰু ইপিনে গৈ আছে বঙাইগাঁও, ইপিনে বঙাইগাঁও মেইন টাউন যায়। এতিয়া যাওঁ আমি এইপিনে ধুবুৰী, গতিকে আমি গৈ আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। তো ফাইনেলি এতিয়া আমি আহি পালোঁ বঙাইগাঁও। কি বুলি জেগাটোৰ নাম কি আছিলে এইটো? হাপাচাৰা মানে এখন ধুনীয়া এখন পাহাৰ এখন আছে, মানে ডাঙৰ ওখ। আমি এতিয়া তাত যাম। এতিয়া আপোনালোকে চাই থাকক এইখন পাহাৰখন। এতিয়া আমি ইয়াত উঠিম, আপোনালোকে চাই থাককচোন আমি কেনেকৈ যাওঁ বা কিমান দূৰ যাব পাৰোঁ। কিন্তু মোবাইলত ইমান দেখা নাই, ডাঙৰ দেখা নাই ওখ, কিন্তু যেতিয়া ওচৰত যাম তেতিয়াহে কি হয়, উঠিব পাৰিম নে নাই তাকে ভাবি আছোঁ। গতিকে আপোনালোকে চাই থাককচোন, কি ধুনীয়া দেখিছা, কি ধুনীয়া জেগা। ইপিনে এখন আছে, সিপিনে সেইখন, আৰু ইয়াত এখন বাঁহৰ সাঁকো আছে, সৰু বাৰু ইমান ডাঙৰ নহয়। গতিকে আমি এতিয়া এইখন পাৰ হৈ যাওঁ। চাবি লাহে লাহে পৰি যাবি। ইয়াত চাগে মাছো আছে নেকি, মাছ। মাইকটো ভাঙিছে, কোনোবা পৰি যাব ইয়াত। সেইখন বাঁহৰ সাঁকো। এতিয়া চাওক, ভয় লাগিছে, ইমান ওখ, তাৰ পৰা যদি পৰি যাওঁ কিবাকে কি হ'ব। আপোনালোকে চাই থাকক। মই মানে কি বিশেষকৈ মানে
ব্লগ বনাবতো ইমান নাজানো, গতিকে যিখিনি বনাইছোঁ ভাল বেয়া আপোনালোকে যেন তাকে ভাল বুলি চাই। তো এতিয়া লাহে লাহে চুৰু হৈছে। আমি উঠি আছোঁ এতিয়া এইপিনে জংঘল, কি ক'ম, ভয়ো লাগিছে এতিয়া কি হয়। গৈ আছোঁ, ইমান জংঘল কেনেকৈ যে যাম তাকে ভাবি আছোঁ। এতিয়া মই আপোনালোককো দেখুৱাই যাম বাৰু, আপোনালোকে চাই যাব ভিডিঅ'টো। এতিয়া মানে কি পাহাৰ যিহেতু ওপৰত আহিছিলোঁ, মানে গোটেইখিনি সম্পূৰ্ণ ওপৰত আহিব নোৱাৰিলোঁ, যাব নোৱাৰিলোঁ, কাৰণ কেলৈ একেবাৰে ওপৰত যোৱা মানে ৰাস্তাটো নাই বোলে, ৰাস্তা বন্ধ আছে। গতিকে মই ইয়াৰ পৰা যিখিনি পাৰোঁ তললৈ মই এটা ভিউ দেখুৱাম, সেইটো ভিউটো আপোনালোকে চাওকচোন বাৰু এবাৰ। এইটো ইয়াৰ পৰা এনেকৈ দেখিবা ভিউটো, মই অকণমান জুম কৰি দিছোঁ, চাওকচোন। যিহেতু আমি সেইটো ৰাস্তা হয়, এইটো মেইন হাইৰোডটো হয়, আমি ইয়াৰ পৰা আহিছিলোঁ, এইটো হয় ৰাস্তাটো। তাৰপিছত ইপিনে আকৌ সেইখন যে নদী দেখি পাইছে অকণমান সৰুকৈ, সেইখন আই নদী হয়। যিহেতু আই নদী বহুত পপুলাৰ হয় বঙাইগাঁৱত, আই নদী বুলি ক'লে সকলোৱে চিনি পায়, গতিকে সেইখনেই হয় আই নদী। কাৰণ মোৰ কেমেৰাটো মানে ইমানখিনি ঢুকি পোৱা নাই, মানে কেমেৰাটো মানে ইমানখিনি ভাল নহয়তো, যিহেতু মই মোবাইলৰ পৰা ভিডিঅ' শ্বুট কৰি আছোঁ, সেইটো কাৰণে মানে ইমানখিনি তাৰ সম্পূৰ্ণ ভালকৈ দেখি পোৱা নাই। গতিকে আপোনালোকে যিখিনি দেখিছোঁ মানে সেইখিনিকে ভাল হওক বেয়া হওক আপোনালোকে চাব বুলি মই আশা কৰিলোঁ। এতিয়া ইপিনে অকণমান আছিলে, যিহেতু এইটো দেখিছোঁ নহয়, আমি তালৈকে যাব নোৱাৰিলোঁ যিহেতু ৰাস্তাটো নাই। ইপিনে এটা ৰাস্তা আছে, এইটো যিহেতু ৰাস্তাটো মানে কিবা এটা পূজা হয় বুলি কৈছে, কি পূজা হয় বুলি ইয়াত? পাহাৰ পূজা হয়। ইয়াৰ পৰা মোটামুটি 3 কিলোমিটাৰমান যাব লাগিব, এনেকৈ খোজকাঢ়ি যায়। এইটো যিহেতু ৰাস্তা বনাই দিছে, এইটো এনেকৈ ৰাস্তা আছে, এইটো বহুত দূৰ আছে মানে ৰাস্তাটো। কি মাহত হয় পূজাটো? বহাগত হ'ব। যিহেতু বহাগত যদি পাহাৰ পূজাটো হয়, আমি নিশ্চয় আহিম, আপোনালোকক দেখুৱাম। গতিকে আহকচোন আগতে পূজাটো। এতিয়া আমি যিহেতু আহিছোঁ, ওপৰতো যাব নোৱাৰোঁ, গতিকে আমি এতিয়া লাহে লাহে আকৌ তললৈ নামি যাওঁ। যিহেতু মই এইখন পাহাৰত আহিছোঁ আজি ফুৰিম বুলি, মই মানে এটা বস্তু মানে ভাবিছোঁ, মানে কি বস্তু জানেনে আপোনালোকে? যিহেতু এইবোৰ যে আপোনালোকে গছবোৰ যে দেখিছোঁ ন, এই গছবোৰ আপোনালোকে জানেনে কি গছ? যদি জানে এবাৰ কমেণ্টত ক'বচোন মোক, কি গছৰ নামবোৰ এইবোৰ। মানে কি মই শুনামতে এইবোৰ গছৰ মানে বহুত দাম আছে বোলে, আৰু এই গছবোৰ যিহেতু ডাঙৰ হ'বৰ কাৰণে মোটামুটি 30-40 বছৰমান লাগে, মানে বহুত টাইম লাগে। কিন্তু সেইমতে মানে কি এই গছজোপা মানে বহুত ডিমাণ্ড আছে। এই গছজোপাৰ নামটো হৈছে জনামতে কি শগুন গছ নে কি কয় বোলে, তেনেকুৱা বুলি কৈ আছে। মই ভালকৈ নাজানো, কিন্তু কৈছে তেনেকৈ। তো মই এতিয়া আহি মানে হাইৰোডত মানে কি বুলি কয়, তৰমুজ মানে ইমানেই মানে বেছি আছে ন, ইমানেই তৰমুজ আছে, মই ভাবিলোঁ কি দুটামান ময়ো তৰমুজ লৈ যাওঁ নেকি। গতিকে আপোনালোকক দেখুৱাম মই তৰমুজটো, আপুনি চাই লওকচোন তৰমুজ কিমান মানে এনেকুৱা মানে ফেলা দিছে ন তৰমুজ, কিমান চাব আপুনি, কিমান খাব, আপোনালোকে চাই লওকচোন তৰমুজ। এইটো হ'ল আই নদী ন, এইটো আই নদী ন, এইটো ইয়াত আছে মানে আই নদীখন, এইটো আই নদী এইটো ব্ৰিজখন হয়। এতিয়া ব্ৰিজ হয় মানে এই ৰাস্তা মানে মাজত মানে এইবোৰ তৰমুজ চাই, এইবোৰ চাই কিমান তৰমুজ লাগে, এইবোৰ কিমান লাগে, গোটেই তৰমুজ মানে এইবোৰ ইয়াত আছে, কিমান খাব আপোনালোকে তৰমুজ, আৰু সেইপিনে গোটেই তৰমুজে আছে। তো ফাইনেলি গাইছ মই এতিয়া ঘৰত আহি পালোঁ। বহুত ঘূৰিলোঁ আজি, ঘূৰি মই এতিয়াহে আহিলোঁ। ৰাতিপুৱা 10টা বজাত ওলাই যোৱা মানুহ, এতিয়া সন্ধিয়া 4টামান বাজিলে। বাৰু যিয়ে নহওক, ভাল হওক বেয়া হওক, মই ভিডিঅ'কেইটা বনালোঁ, আপোনালোকে নিশ্চয় চাব। যদি ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰি দিবা। আৰু কি মোৰ ঘৰটো এতিয়া নেদেখুৱাম, মই এতিয়া ৰিভিল নিদিওঁ ঘৰটো। মই যেতিয়া মোৰ 1K হ'ব, মই তেতিয়া মোৰ ঘৰটো মই সম্পূৰ্ণ, মোৰ ঘৰত কোন আছে কোন নাই, মই গোটেইখিনি ডিটেইলছ আপোনালোকক জনাম। বাকী মই আজি ভিডিঅ'টো ইমানতে